ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি কোন হয়? আজি আপুনি অসমত যেনেকে জাতিৰ নামত ধৰ্মৰ নামত ভাষাৰ নামত ৰাজনীতি কৰিছে, আজি মিয়াক লৈ যি ৰাজনীতি কৰিছে, অসমত খিলঞ্জীয়াক লৈ ৰাজনীতি কৰিছে, এই ৰাজনীতিক আপোনাক কেতিয়াও অসমৰ ৰাইজে কেতিয়াও সমৰ্থন নকৰে। আপুনি বাৰে বাৰে কয় যে মিয়াসকলক অশান্তি কৰাই মূল কাম, আৰু এছআৰৰ মাধ্যমে আপুনি কৈছে 4-5 লাখ মিয়া মানুহক ভোট কৰ্তন কৰি দিম আৰু মিয়াসকলক মই ভোট নিদিয়াৰ ব্যৱস্থা কৰি টকশ্বদা প্ৰত্যাহ্বান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক তথ্য সহকাৰে দিছো। মৰিগাঁও অসমৰ মৰিগাঁৱত বিশেষকৈ যিসকল নাম কৰ্তন কৰিছে সেইসকল হৈছে কথাত ক'ব গ'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈছে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ বিৰুদ্ধে থকা মুখ্যমন্ত্ৰী, অসমীয়া শত্ৰু আৰু ভোট চুৰি কৰা অপৰাধত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিধানসভা নিৰ্বাচনৰ পৰা গ্ৰেপ্তাৰ কৰিব লাগিব। এই কথা মিয়া এটা ৰাজনৈতিক শব্দ নহয়, ৰাজনৈতিক শক্তি, যি ধৰণে জয়নাথ শৰ্মাই কৈছে। আপোনাৰ দৃষ্টিভংগী কি? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াই বেয়া দিন আৰম্ভ হয়, যেতিয়াই তেওঁৰ অস্থিৰতা আৰম্ভ হয়, তেওঁ ৰাজনৈতিকভাৱে যেতিয়া ভাৰাক্ৰান্ত হয় বা হতাশ হয়, তেতিয়াই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিজেপি দলৰ বা চৰকাৰৰ মিয়ালৈকে মনত পৰে। এইটো 1 নম্বৰ কথা। আৰু দ্বিতীয় কথা হৈছে যে সঁচা অৰ্থত অসমত বাস কৰা 1971 চনৰ 25 মাৰ্চৰ আগত অহা যিসকল ব্যক্তিয়ে অসমৰ ভাষা, অসমৰ বায়ু পানী বা অসমৰ অসমীয়া ভাষা গ্ৰহণ কৰিছে, আজি মিয়াসকলে অসমীয়া ভাষাক তেওঁলোকে গ্ৰহণ কৰিছে, নিশ্চিতভাৱে অসমৰ আন আন জাতিৰ লগতে আজি মিয়াসকলকো আমি অসমীয়া বুলি গণ্য কৰিব লাগিব। এই কথা মই কোৱা নাই, আৰু বহু বিদগ্ধ পণ্ডিতেও কৈছে, আজি অসম সাহিত্য সভাৰ উপসভাপতিগৰাকীয়ে কৈছে। এতিয়া মূল কথা হৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোন হয় যে আপুনি বাৰে বাৰে কয় যে মিয়াসকলক অশান্তি কৰাই মূল কাম, আৰু এছআৰৰ মাধ্যমে আপুনি কৈছে 4-5 লাখ মিয়া মানুহক ভোট কৰ্তন কৰি দিম আৰু মিয়াসকলক মই ভোট নিদিয়াৰ ব্যৱস্থা কৰি আছো। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি কোন হয়? আপুনি অসমত আপুনি সংবিধানৰ নামত শপত খাই সংবিধানৰ ৰক্ষক হিচাপে থাকি আজি আপুনি অসমত যেনেকে জাতিৰ নামত ধৰ্মৰ নামত ভাষাৰ নামত ৰাজনীতি কৰিছে, আজি মিয়াক লৈ যি ৰাজনীতি কৰিছে, অসমত খিলঞ্জীয়াক লৈ ৰাজনীতি কৰিছে, এই ৰাজনীতিক আপোনাক কেতিয়াও অসমৰ ৰাইজে কেতিয়াও সমৰ্থন নকৰে। আৰু ইতিমধ্যে বাৰে বাৰে কৈছে যে আপুনি এইবাৰ যি এছআৰৰ মাধ্যমে যি ভোটৰ কৰ্তন কৰিছে, তাত আপুনি কৈছে মিয়াসকলৰ নাম আপুনি কৰ্তন কৰিছে বা কৰিব। এতিয়া মই আপোনাক উদাহৰণ দিব বিচাৰিছো। সমগ্ৰ অসমৰ লগতে আজি বিশেষকৈ আমাৰ মৰিগাঁও জিলাত দিনা আছিলে এছআৰ দিনাখন, মৰিগাঁও জিলাত জাগিৰোড সমষ্টিত 10,000 মানুহক নাম কৰ্তন কৰা হৈছে। মৰিগাঁও সমষ্টিত প্ৰায় 10,000 মানুহৰ প্ৰায় 9,000 মানুহ হৈছে খিলঞ্জীয়া অসমীয়া মুছলমান মানুহ, আৰু লাহৰীঘাট সমষ্টিত 213জন মানুহক নাম কৰ্তন বা তেওঁক অভিযোগ দিয়া হৈছে। এতিয়া মূল কথা হৈছে যিজন হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়াৰ কথা কয়, আৰু যোৱাকালি কৈছে যে খিলঞ্জীয়া মুছলমানক তেওঁ নাম কটা নাই। আজি মই এই টক শ্ব' প্ৰত্যাহ্বান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক তথ্য সহকাৰে